নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জনালোঁ। লগতে আপোনালোকক ভোগালী বিহু বুলি ক'লে মাছ মাংসৰ বজাৰটোৱে মেইন। তো আমাৰ ওচৰতে গোপাল বজাৰ আছে, নলবাৰী বজাৰ আছে। তো মই গোপাল বজাৰত আহিছোঁ। গোপাল বজাৰত ওলাইছে 15 কিলো ওজনৰ বৰলি ওলাইছে, আৰি ওলাইছে 10 কিলো 12 কিলো ওজনৰ আৰি ওলাইছে। তো মাছ বজাৰখন অলপ চাই লওঁ, তো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। বলকচোন আপোনালোক। এইফালে 10 কিলোৰ বৰালি দেখা পালে, আৰু আগত এইফালে আছে আপোনাৰ 15 কিলোৰ বৰালি। তো এইফালে চাই থাকিলে কি হ'ব, চাওক। কিমান আছে বুলি কৈছে? এতে থাকক 15 কেজিৰ ওপৰত হ'ব। কিমান দাম? ঠিক আছে। গোপাল বজাৰত ন? মাছ আৰি মাছ, এইটো হ'ল ভকুৱা মাছ, এইটো হ'ল মিৰ্কা, এইটো হ'ল বিকেট।